নমস্কাৰ বন্ধুসকল, আজি আমি হোৱাই নেটৱৰ্ক মাৰ্কেটিং কথা পাতিম। যোৱাবাৰ আমি পাৰ্ট 1 কথা পাতিছিলোঁ, এবাৰ পাৰ্ট 2। হোৱাই নেটৱৰ্ক মাৰ্কেটিঙৰ কথা পতাৰ আগতে আমি এটা প্ৰশ্নৰ উত্তৰ দিম, যিটো প্ৰশ্ন মোক বহুত মানুহে কৰি আছে। কিয়নো যোৱা ভিডিঅ'ত মই এটা কথা কৈছিলোঁ, ডাইৰেক্ট চেলিং মাৰ্কেটিং ইজ নট নেটৱৰ্ক মাৰ্কেটিং। তাৰ উত্তৰটো দি পেলাই আমি আজি ইয়াৰ ভিডিঅ'টো বনাম। চাওক, ডাইৰেক্ট চেলিং আৰু নেটৱৰ্ক মাৰ্কেটিঙৰ মাজত পাৰ্থক্যটো যদি ভালকৈ আপুনি গম নাপায়, তেতিয়াহ'লে আপুনি নেটৱৰ্ক মাৰ্কেটিং ভালদৰে কৰিব নোৱাৰিব। চাওক, নেটৱৰ্ক মাৰ্কেটিং কোনে কৰে? যিবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট, বিগ বিজনেছমেন, সেইবিলাকে কি কৰে, গোটেই দেশত বা ৰাজ্যত বিভিন্ন অঞ্চলত নেটৱৰ্ক বনাই পেলাই তাৰ মাৰ্কেটিং কৰে। কিন্তু মিডিল ক্লাছ আৰু দুখীয়া শ্ৰেণীয়ে কেতিয়াও নেটৱৰ্ক বনাই মাৰ্কেটিং কৰিব নোৱাৰে। কাৰণ এটাই, চাওক, আমি যদি আলু বিকিছোঁ, কাষৰ দোকানখনো আলু বিকিব, তে আমাৰ নেটৱৰ্ক নবনে। কিন্তু গাখীৰ চবতে পোৱা যায়, কিন্তু আমুল তাজা কিনিব লাগিলে আমুল কোম্পানীৰ ডিলাৰশ্বিপত বা আপুনি গেলামাল দোকানত কিনিব লাগিব। তাৰমানে আমুলৰ লেবেল থকা কাৰণে আমুল তাজাটো অকল আমুল কোম্পানীৰ হৈ গ'ল। তেনেকৈ মহিন্দ্ৰা আপুনি গাড়ী কিনিব লাগিলে মহিন্দ্ৰাৰ শ্ব'ৰুমত যাব লাগিব, টাটাৰ গাড়ী কিনিব গ'লে টাটাৰ শ্ব'ৰুমত যাব লাগিব। বুজিব পাৰিছে? ইউনিক প্ৰডাক্ট নাথাকিলে বা ইউনিক ছাৰ্ভিচ নাথাকিলে আপুনি কেতিয়াও আপোনাৰ নেটৱৰ্ক নবনে আৰু সেনেকৈ মাৰ্কেটিঙো কৰিব নোৱাৰে। ডাইৰেক্ট চেলিং মাৰ্কেটিঙে সেই মিডিল ক্লাছ আৰু দুখীয়া শ্ৰেণীক ইউনিক প্ৰডাক্ট আৰু ইউনিক ছাৰ্ভিচ যোগান ধৰিছে, যাৰ ফলত মিডিল ক্লাছ দুখীয়া শ্ৰেণীয়ে তাৰ নেটৱৰ্ক বনাই মাৰ্কেটিং কৰিব পাৰিছে। বুজিব পাৰিছে? ডেটছ মিন ডাইৰেক্ট চেলিং মাৰ্কেটিং ইজ প্ৰভাইডাৰ, আৰু আমিবিলাকে সেই বস্তুটো লৈ পেলাই এটা ছিষ্টেমত যাই পেলাই নেটৱৰ্ক বনাই আমাৰো ডাঙৰ ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ। এইটোৱে ডিফাৰেঞ্চ ডাইৰেক্ট চেলিং মাৰ্কেটিং আৰু নেটৱৰ্ক মাৰ্কেটিঙৰ মাজত। হোৱাই নেটৱৰ্ক মাৰ্কেটিং? মই 2 বছৰমান আগতে এটা বাক্য কৈছিলোঁ মিটিঙত। এই বাক্যটো হ'ল, ধনী মানুহৰ ধনী হোৱাৰ ৰাস্তা বহুত আছে, কিন্তু মিডিল ক্লাছ দুখীয়া শ্ৰেণীৰ কাৰণে এটাই ৰাস্তা, সেইটো হ'ল নেটৱৰ্ক মাৰ্কেটিং। আপুনি চিন্তা কৰক, আপুনি ব্যৱসায় কৰি আছে বা ক্ষুদ্ৰ ব্যৱসায় কৰি আছে, সেই ব্যৱসায়টো বা দোকানখনৰ পৰা বা চাকৰিৰ পৰা কেতিয়াবা কোটিপতি হ'ব পাৰিব নেকি? চাওক, বজাৰত লাখ টকা লগালে 1000 টকা পোৱা যায়, কৰোৰ টকা লগালে লাখ টকা পোৱা যায়, আৰু শ কোটি লগালেহে আপুনি কোটি টকা উপাৰ্জন কৰিব পাৰিব। চাকৰি বা সৰু বিজনেছ কৰি কেতিয়াও আপুনি কোটিপতি হ'ব নোৱাৰে। মই ইয়াতে কি কথা পাতি আছোঁ? কোটিপতি হোৱা কথা পাতি আছোঁ। 1000 টকা উপাৰ্জন কৰিবৰ কাৰণে বহুত ৰাস্তা আছে, আপুনি সেইবিলাক ৰাস্তা ধৰিব পাৰে। কিন্তু নেটৱৰ্ক মাৰ্কেটিঙে এটা মিডিল ক্লাছ দুখীয়া শ্ৰেণীকো কোটিপতি বনাব পাৰে। চাওক, এনেকুৱা উদাহৰণ বহুত আছে। যিকেইজন ব্যক্তি আজি নেটৱৰ্ক মাৰ্কেটিঙত কোটিপতি হৈছে, নিশ্চয় সিহঁতৰ বেকগ্ৰাউণ্ড খুব বেয়া আছিলে বা সৰু ফেমিলিৰ আছিলে, দুখীয়া শ্ৰেণীৰ আছিলে। কিন্তু এটাই ইণ্ডাষ্ট্ৰি আছে, যিটো ইণ্ডাষ্ট্ৰিয়ে এই মিডিল ক্লাছ আৰু দুখীয়া শ্ৰেণীক কোটিপতি বনাই আছে, সেইটো হ'ল নেটৱৰ্ক মাৰ্কেটিং। যদি জীৱনত কেতিয়াবা আপুনি সপোন দেখিছে ধনী হোৱা, বা এটা লাক্সাৰিয়াছ জীৱনৰ সপোন দেখিছে, ডাঙৰ ডাঙৰ অট্টালিকাৰ সপোন দেখিছে, সেই সপোন পূৰাব এটা ইণ্ডাষ্ট্ৰিয়ে, সেইটো হ'ল নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰি। বেলেগ কোনো অপশ্যনে নাই। আপুনি বেলেগ কোনো কাম কৰিয়ে লাভ নাই। কিয় জানে? আপুনি কোটি টকা উপাৰ্জন কৰিবৰ কাৰণে শ কোটি টকা আমাৰ দৰে মিডিল ক্লাছ বা আপোনাৰ লগত নাই। ছেকেণ্ড কথাটো ক'ব যাই আছোঁ আমাৰ মহাগুৰু উত্তম কুমাৰ চেতিয়া ছাৰক, যিজন ব্যক্তিক আমি এজ এ গুৰু হিচাপে পাই খুব আমি লাকি ফিল কৰোঁ। আৰু তেখেতক এটা কথাই আমাক খুব মটিভেট কৰে। সেই কথাটো হ'ল, কাষ্টমাৰ হৈ থাকিলে কেতিয়াও ধনী ব্যক্তি হ'ব নোৱাৰে, যেতিয়ালৈকে আপুনি আনক কাষ্টমাৰ বনাব নোৱাৰিব। চাওক, পৃথিৱীখনত যিবিলাক ধনী ব্যক্তি দেখিছে, বিল গেটছে হওক, বিল গেটছৰ কাষ্টমাৰ কোন হয়? আমাৰ দৰে মিডিল ক্লাছ দুখীয়া। আজি মুকেশ আম্বানী ভাৰতবৰ্ষৰ ধনী ব্যক্তি, কাষ্টমাৰ কোন হয়? মিডিল ক্লাছ দুখীয়া শ্ৰেণী। ৰতন টাটা ধনী ব্যক্তি হয়, কাষ্টমাৰ কোন হয়? মিডিল ক্লাছ দুখীয়া শ্ৰেণী।
বুজিব পাৰিছে আমি বিলাক কিয় দুখীয়া মিডিল ক্লাছ আমি আনৰ কাষ্টমাৰ হয় কাষ্টমাৰ হৈ থাকিলে কেতিয়াও ধনী হ'ব নোৱাৰে যেতিয়ালৈকে আপুনি আনক কাষ্টমাৰ বনাব নোৱাৰিব বস্তুটো বুজিব পাৰিছে যাৰ যিমান বেছি কাষ্টমাৰ সি সিমান ডাঙৰ ধনী ব্যক্তি বিল গেটছ মুকেশ আম্বানীতকৈ ধনী ব্যক্তি মুকেশ আম্বানী পতঞ্জলিৰ মালিকতকৈ ধনী ব্যক্তি বুজিব পাৰিছে আপোনাৰ ধনী হোৱা ৰহস্য এইটোৱে আপুনি আনক কাষ্টমাৰ বনাব লাগিব আদাৰৱাইজ আপুনি জীৱনত কেতিয়াও ধনী হ'ব নোৱাৰে এই কথাটো আমাক জোকাৰি থৈ যায় বিল গেটছৰ এটা কথা খুব মটিভেট কৰে আমাক কথাটো হ'ল আপুনি যদি আপোনাৰ কামক বিশ্বাস কৰে তেন্তে আপুনি চাকৰি কৰিব যদি নিজক বিশ্বাস কৰে তেন্তে ব্যৱসায় কৰিব তে বিলিভ ইয়োৰছেল্ফ এইখিনি কৈয়ে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ জয় হিন্দ